মহম্মদ ৰফিৰ অলক্ষিতে শিল্পীজনাৰ শিৰত থুপ খাই পৰিছিল ইটোৰ পিছত সিটো অভিলেখ। 12 কোটিতকৈও অধিক সুৰকাৰৰ সংযোজনেৰে মহিয়ান শিল্পীগৰাকীৰ জ্যোতিবিহীন শৈল্পিক যাত্ৰা। সেয়ে অভিলেখৰ আঁত বিচাৰি আজিকপতি চলি আছে অনুৰাগীৰ গভীৰ আস্থাভৰা যাত্ৰা। সেই যাত্ৰাৰ এক আৱিষ্কাৰ হিন্দী চলচ্চিত্ৰত আটাইতকৈ বেছি সংখ্যক শিশু বিষয়ক গীত গোৱাৰ অভিলেখৰ গৰাকী মহম্মদ ৰফি। पवन आती जाती कहानियाँ सुनाती है पवन आती जाती एक था दिया एक बाती। কেৱল অভিলেখৰ মহত্বৰেই নহয়, শিশু বিষয়ক ৰফি গীতিৰ সৰলতা ভৰা মধুৰ আবেদনে শিশুৰ কোমল মনৰ পৰা বয়োজ্যেষ্ঠজনৰ পুৰঠ মগজুলৈকে আজিকপতি ৰাজত্ব কৰি আছে। मम्मी तेरी अच्छी है कितनी भोली भाली है पापा भी तो अच्छे हैं कितने प्यारे प्यारे हैं मम्मी तेरी এনে কোনো অনুভৱৰ তাগিদাতে হয়তো সুৰকাৰ অনুমালিকে প্ৰকাশ্যে ঘোষণা কৰিছিল, ৰফি চাহাব সকলো শিল্পীৰ চাহাব। সঁচাকৈয়ে বিভিন্ন বিষয়ভিত্তিক গীতত মহম্মদ ৰফিৰ আধিপত্যই সুৰকাৰ অনুমালিকৰ বক্তব্যক দ্বিমতবিহীন ৰূপত উন্মোচিত কৰে। বহুল পৰ্যায়ত সমাদৃত ৰফিকণ্ঠৰ প্ৰথমটো শিশু বিষয়ক গীত সংগীতপ্ৰেমীৰ মাজলৈ আহে 1946 চনত। এই বৰ্ষত নিৰ্মিত অনমোল ঘড়ী ছবিৰ তেৰা খিলনা টুটা বালক শিশু গীতটিয়ে উদীয়মান ৰফিক শ্ৰোতাৰ মাজত এক সবল পৰিচিতি আনি দিয়ে। तेरा खिलौना टूटा बालक तेरा खिलौना टूटा। অনমোল ঘড়ী 46 চনৰ ব্যৱসায়িকভাৱে সৰ্বোচ্চ উপাৰ্জনকাৰী ছবি। সেয়ে আত্মপ্ৰকাশৰ 2 বছৰ পাছতে একক কণ্ঠৰ এই গীতটিয়ে ৰফিৰ কেৰিয়াৰত যথেষ্ট প্ৰভাৱ পেলায়। পাৰ্শ্ব চৰিত্ৰৰ উঠেৰে বাগৰা এই গীতটিয়ে সেই সময়ৰ সৰহ সংখ্যক আগশাৰীৰ সুৰকাৰৰ দৃষ্টিও আকৰ্ষণ কৰে। পৰৱৰ্তী সময়ত ৰফিকণ্ঠৰ ভালেমান শিশু বিষয়ক গীত সৰ্বস্তৰত বৃহৎ সাফল্য অৰ্জনেৰে কালজয়ী গীতৰ তালিকাভুক্ত হয়। সেই তালিকা প্ৰথমে শুৱনি হৈ পৰে 1954 চনত। এই বৰ্ষত 2খনকৈ ছবিৰ মহম্মদ ৰফিৰ শিশু বিষয়ক গীতে চৌপাশে গুঞ্জন তোলে। হেমন্ত কুমাৰ সংগীত পৰিচালিত জাগৃতি आए हैं तूफान से किश्ती निकाल के इस देश को रखना मेरे बच्चों संभाल के আৰু শংকৰ জয় কিষাণ সংগীত পৰিচালিত বুট পলিশ ছবিৰ গীত। मुन्ने बच्चे तेरी मुट्ठी में क्या है मुट्ठी में है तकदीर हमारी मुट्ठी में है। 1957 চনত সৰ্বত্ৰ বহুলভাৱে সমাদৃত হয় ৰফি দত্তাৰাম ৱাডকাৰ জ্যোতিৰ অব দিল্লী দূৰ নেহি ছবিখনৰ চুন চুন কৰতে আই চিৰিয়া গীতটি। चुन चुन करती आई चिड़िया दाल का दाना लाई चिड़िया मोर भी आया कौवा भी आया चूहा भी आया बंदर भी आया। সুৰকাৰ দত্তাৰামৰ চমু কেৰিয়াৰত এই গীতটি সবল পৰিচায়ক হিচাপে চিহ্নিত হয়। শিশু বিষয়ক গীতেৰে ৰফিৰ ৰৈ বৈ যোৱা খ্যাতিৰ অন্যতম 1959 চনত মুক্তিপ্ৰাপ্ত ঢোল কা ভুল ছবিৰ গীতটি। बनेगा न मुसलमान बनेगा इंसान की औलाद है इंसान बनेगा। একেটা বৰ্ষতে ৰফিয়ান দত্তা জ্যোতিয়ে সংগীতপ্ৰেমীক উপহাৰ দিয়ে আন এক চিৰসেউজ সৃষ্টি। तुम तकदीर हो कल के हिंदुस्तान की बापू के वरदान की। 1964 চন। এই বৰ্ষত ছবিগৃহলৈ আহে দূৰ কি আৱাজ ছবিখন। नाम हमारा होता गबलू बबलू खान को मिलते लड्डू और दुनिया ছবিখনৰ এই कहती গীতটি हैप्पी बर्थडे टू यू। পৰিগণিত হয় যুগমীয়া এক সম্পদ ৰূপত। 1967 চনৰ ব্যৱসায়িকভাৱে বৃহৎ সফল ছবি ৰামৰ শ্যামৰ নৌচাদ ৰফিৰ বৰ্ণিল যাত্ৰাৰ এক সম্পদ ৰূপে বিবেচিত হয় আই হে বাহাৰ গীতটি। प्यार का जमाना आया दूर हुए गम
राम की 60ৰ দশকত শেষৰটো বৰ্ষত ৰবিজ্যোতিয়ে উপহাৰ দিয়ে আন এক যুগমীয়া সংবেদী সৃষ্টি। ओ नन्हे से फरिश्ते तुझसे ये कैसा नाता कैसे ये दिल के रिश्ते 70ৰ দশকত ৰফিকান্থৰ শিশু বিষয়ক গীতে পুনৰ জয় কৰে সৰ্বস্তৰৰ শ্ৰোতাৰ অন্তৰ। सुनाता हूँ तुमको कहानी रूठो ना हमसे ओ गुड़ियों की रानी रे मामा रे मामा रे रे मामा रे मामा रे ओ सुन लो सुनाता हूँ तुमको कहानी। এইসমূহ জিয়া গীতিগাথাৰ উপৰিও বিভিন্ন সময়ত ভালেমান জনপ্ৰিয় শিশুগীতেৰে মহম্মদ ৰফিৰ শৈল্পিক যাত্ৰা চহকী হৈ উঠিছে। মায়া ৱাপছ খানদান असली नकली शतरंज आपाए बाहर आई नन्हा फरिश्ता सबक तुम हसी में जावा राजपूत याराना কৰ্তব্য আদি ছবিৰ গীত সেই তথ্যৰ দুৰন্ত সাক্ষী। বিখ্যাত হিন্দী উপন্যাস লেখক গুলচন নন্দাৰ এক গভীৰ প্ৰত্যয়ভৰা বক্তব্য। যদি কোনো হিংসাজনিত কাৰণত সমবেত হোৱা ৰাইজক শান্ত কৰিব লগা হয় তেন্তে সেই উগ্ৰ জনতাক ৰফি চাহাবৰ কণ্ঠইহে শান্ত কৰিব পাৰিব। খ্যাতিমান লেখকগৰাকীৰ ভাৱাৰ্থৰ সমান্তৰালকৈ অনুভূত হয়। যদিহে কোনো উৎপতীয়া দেৱশিশুক টোপনিৰ মায়াজালত বন্দী কৰিবলৈ হয় তেন্তে ৰফিকণ্ঠৰ অমৃত সনা নিচুকনি গীতেই সৰ্বোত্তম অস্ত্ৰ। सोजा सोजा दूर है वो आंचल जो पहुँचे तेरे आंसू सोजा सोजा। নহ'লেনো 1968 চনৰ ব্ৰহ্মচাৰী ছবিৰ নিচুকনি গীত মে গাঁও তুমচো যাও গীতটিয়ে সৰ্বত্ৰে তোলপাৰ লগাইনে? গীতটিৰ হৰ্ষ বিষাদৰ উভয় সংস্কৰণে আজিকোকতি শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। নিচুকনি গীতেৰে শিশুৰ পৰা বৃদ্ধলৈকে হৃদয় জিনি সাফল্যৰ জয়গান ৰচা ৰফিগীতিৰ অন্যতম বেটি বেটে ৱাপছ জিনে কি ৰাহ কশিশ আদি ছবিৰ গীত। आजकल में ढल गया दिन हुआ तमाम तू भी सो जा सो गई रंग भरी शाम। মহম্মদ ৰফিৰ দেহাৱসানৰ চন তাৰিখে সুদীৰ্ঘ 2 বছৰ অতিক্ৰম কৰিছে। কিন্তু তাৰ পাছতো হিন্দী ছবিৰ বিশাল সাম্ৰাজ্যত শিশু বিষয়ক সৰ্বাধিক গীত গাই গৰ্বিল অভিলেখেৰে আজিও অদ্বিতীয় মহম্মদ ৰফি। तारे तारे कितने नील गगन पे तारे तेरी उम्र हो इतने साल जितने नील गगन पे तारे।